Hello students, Milestone Tuition Academy channel to সকলোকে স্বাগতম জনাইছো। আজি আমি পঢ়িম দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 13.2 5 নম্বৰ প্ৰশ্নৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'টোত 1 নম্বৰৰ পৰা 4 নম্বৰ প্ৰশ্নলৈ আমি সমাধান কৰা হ'ল। তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। তাৰ পাছতহে তোমালোকে এই ভিডিঅ'টো চাবা। আমাক 5 নম্বৰ প্ৰশ্নটো দিয়া আছে। ওলটি থকা শংকু আকৃতিৰ এটা পাত্ৰ আছে। ইয়াৰ উচ্চতা 8 সেন্টিমিটাৰ আৰু মুক্ত হৈ থকা শীৰ্ষভাগৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ। ইয়াৰ কাণলৈকে চপচপীয়াকৈ পানী ভৰোৱা হ'ল। যেতিয়া 0.5 সেন্টিমিটাৰ ব্যাসাৰ্ধ গোলাকাৰ কেইটামান শিখৰ গুলি পাত্ৰটোত ভৰোৱা হ'ল, পাত্ৰৰ 1/4 পানী ওলাই পৰিল। পাত্ৰটোত ভৰোৱা শিখৰ গুলিৰ সংখ্যা নিৰ্ণয় কৰা। এতিয়া 5 নম্বৰ প্ৰশ্নটোৰ যিটো চিত্ৰটো অংকন কৰিলে এনেধৰণৰ হ'ব। তাৰমানে এই শংকুটোৰ ভিতৰত পানী ভৰ্তি হৈ আছিল। পানী ভৰ্তি হৈ থকাৰ পিছত যদি আমি ইয়াত শিখৰ গুলি কিনি বৰাই দিওঁ, তেতিয়াহ'লে ইয়াৰ পৰা পানীখিনি পৰি যাব। এইটো এনেকে পৰি যাব। এতিয়া এই গোটেই আয়তনটোৰ পৰা 1/4 পানী পৰিল। তাৰমানে ইয়াত যিমানখিনি আমি শিখ বৰাইছো সিমানখিনিয়ে পানী পৰি গ'ল। এতিয়া ইয়াত কেইটা শিখ বৰোৱা হ'ল আমি সেইটো উলিয়াই ল'ব লাগিব। এতিয়া আমাক দিয়া আছে শংকুৰ উচ্চতা h ইকুৱেল টু দিয়া আছে আমাক 8 সেন্টিমিটাৰ আৰু শংকুৰ ব্যাসাৰ্ধ r ইকুৱেল দিয়া আছে আমাক 5 সেন্টিমিটাৰ আৰু শিখৰ গুলিৰ ব্যাসাৰ্ধ capital R equal to 0.5 সেন্টিমিটাৰ। এতিয়া শংকুৰ আয়তনটো উলিয়াই লওঁ। এতিয়া শংকুৰ আয়তন ইকুৱেল টু শংকুৰ আয়তনৰ ফৰ্মুলাটো কি আছিলে 1/3 পাই r স্কয়াৰ h। এতিয়া আমি 1/3 টো লিখি লম ইনটু পাইৰ মানটো কিমান আছিল 22/7 ইনটু r ৰ ভ্যালু যেটো শংকুৰ r ৰ মান কিমান আছিল 5। গতিকে আমি 5 স্কয়াৰ কৰি দিম ইনটু h ৰ মানটো 8। গতিকে আমি 8 টো লিখি দিম। এতিয়া তলৰ দুইটাটো মাল্টিপ্লাই কৰি দিম। 7 3 গুণ 21 ওপৰত থাকিলে 22 ইনটু 5 টো স্কয়াৰ কৰিলে পাই যাম 5 5 গুণ 25 ইনটু 8। এতিকে এই গোটেই 21 টো আমি তল লিখি দিলো। গোটেই ওপৰখিনি মাল্টিপ্লাই কৰি 22 ইনটু 25 ইনটু 8 গোটেইখিনি যদি মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে আমি পাই যাম 4400 গোটেইখিনি মাল্টিপ্লাই কৰিলে পাই যাম। এতিয়া আমাৰ ইউনিট দিয়া আছে সেন্টিমিটাৰ। গতিকে যেহেতু আমি আয়তন উলিয়াইছো সেন্টিমিটাৰ কিউব হৈ যাব। এতিয়া আমি অপসাৰিত পানীৰ আয়তনটো উলিয়াই লওঁ। অপসাৰিত পানীৰ আয়তন এই গোটেই আয়তনটোৰ পৰা 1/4 বুলি কোৱাৰ লগে লগে কি হ'ব 1/4 ইনটু আমাৰ শংকুৰ আয়তনটো দি দিলে হৈ যাব। শংকুৰ আয়তন কাৰণ এই শংকুৰ আয়তনৰ 1/4 পানী পৰি গ'ল বুলি কৈছে। এতিয়া 1/4 ইনটু শংকুৰ আয়তন আমি কিমান পাইছিলো 4400 ডিভাইডেড বাই 21। এটো আমি কেনে কেনসেল কৰিলো 4 11 44 11 তাৰপিছত দুটা জিৰো আছে দুটা জিৰোটো বহুৱাই দিলো। আমাৰ অপসাৰিত পানীৰ আয়তন হ'ল 1100 ডিভাইডেড বাই 21 সেন্টিমিটাৰ। যেহেতু আয়তন আছে গতিকে আমাৰ ইয়াত কিউব হৈ যাব। এতিয়া শিখৰ গুলিৰ আয়তনটো উলিয়াই লম। শিখৰ গুলিৰ আয়তন যেহেতু শিখৰ গুলিটো আমাৰ গোলকৰ নিচিনা হ'ব ঘূৰণীয়া হ'ব গতিকে গোলকৰ আয়তনটো কি আছিল 4/3 পাই r কিউব। এতিয়া আমি লিখিম ইয়াত 4/3 এৰ পাইৰ মান কিমান আছিল 22/7 ইনটু সৰি এটো ক্যাপিটাল R দিম তেতিয়াহলে আমাৰ বেলেগ হেৰি হৈ যাব
কেপিটেল R দিলে ধৰিছিলো আমি ব্যাসাৰ্ধ গতিকে R ৰ কেপিটেল R ৰ ভ্যালুটো আছিল 0.5 গতিকে 0.5 টো আমি কিউব কৰি দিম এই দুটো মাল্টিপ্লাই কৰি দিম 7 3 গুণ 21 এই দুটোৰ মাজৰি মাল্টিপ্লাই কৰি দিও কিমান পাম 4 গুণ 8 4 গুণ 8 88 পাই যাম ইনটু কি কৰিম 0.5 ক যদি কিউব কৰি দিম পাই যাম তেতিয়া হলে 0.125 এটা 0.125 ক যদি আমি 88 এৰে মাল্টিপ্লাই কৰি দিও তেতিয়া হলে আমি পাই যাম 11 সেন্টিমিটাৰ কিউব হৈ যাব এতিয়া যদি আমি অপসাৰিত পানীৰ আয়তনটোৰ পৰা সেই শিখৰ গুলিৰ আয়তনটো ডিভাইড কৰি দিম তেতিয়া হলে আমি কিমানটা শিখৰ গুলি ভৰোৱা হৈছে এটো পাই যাম দেখে শিখৰ গুলিৰ সংখ্যা ইকুৱেল কি কৰি দিম আমি ওপৰত কি কৰিম অপসাৰিত পানীৰ আয়তন 1100 ডিভাইডেড বাই 21 ইনটু এটো কিমান হ'ব সৰি 11 divided by 21 এতিয়া এই 21 ক্যান্সেল যাব এই 11 ৰে যদি 1100 ক্যান্সেল কৰে কিমান বাৰ যাব 100 বাৰ যাব ইকুৱেল টু কি হ'ব 100 টা আমাৰ 5 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল 100 টা শিখৰ গুলি থাকিব এতিয়া নেক্সট প্ৰশ্নলৈ যাও 6 নম্বৰ প্ৰশ্ন দিয়া আছে এটা গোটা লোহাৰ খুঁটা 220 সেন্টিমিটাৰ উচ্চতা আৰু 24 সেন্টিমিটাৰ ভূমি ব্যাস বিশিষ্ট বেলনেৰে গঠিত যাৰ উপৰ ভাগৰ 60 সেন্টিমিটাৰ উচ্চতা আৰু 8 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত আন এটা বেলনে আবৃত কৰি আছে খুঁটাটোৰ ভৰ নিৰ্ণয় কৰা দিয়া আছে 1 ঘন সেন্টিমিটাৰ লোহাৰৰ ভৰ প্ৰায় 8 গ্ৰাম পাইৰ ভ্যালুটো লব কৈছে আমাক 3.14 6 নম্বৰ প্ৰশ্নটো যদি চিত্ৰটো অঙ্কন কৰো তেতিয়া হলে এনে ধৰণৰ হ'ব তাৰ মানে ডাঙৰ যেটো সিলিন্ডাৰ এই ডাঙৰ সিলিন্ডাৰটোৰ ওপৰত সৰু সিলিন্ডাৰটো থাকিব আৰু ডাঙৰ যেটো বেলনৰ উচ্চতা হৈছে 220 সেন্টিমিটাৰ আৰু সৰু বেলনৰ উচ্চতা দিয়া আছে আমাক কিমান দিয়া আছে 60 সেন্টিমিটাৰ আৰু এই ডাঙৰ বেলনৰ ব্যাস দিয়া আছে আমাক 24 সেন্টিমিটাৰ আৰু এই সৰু বেলনৰ ব্যাসাৰ্ধ দিছে ইয়াৰ ব্যাসাৰ্ধ দিয়া আছে আমাক 8 সেন্টিমিটাৰ দিয়া আছে ডাঙৰ বেলনৰ উচ্চতা আমি ক্যাপিটেল এ ধৰিছো ইকুৱেল টু 220 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধ ব্যাস দিয়া আছে ব্যাস d ইকুৱেল টু আমাক দিয়া আছে 24 সেন্টিমিটাৰ এটাকে ব্যাসাৰ্ধ r ইকুৱেল টু কিমান হ'ব 24 ক 2 ৰে ডিভাইড কৰিলে আমি পাই যাম ব্যাসাৰ্ধ 12 আহিব 2 × 24 12 সেন্টিমিটাৰ সৰু বেলনৰ উচ্চতা স্মল h ধৰিছো উচ্চতা কিমান দিয়া আছে 60 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধ r ইকুৱেল আমাক দিয়া আছে ইয়াত 8 সেন্টিমিটাৰ সৰি আমি ডাঙৰ ব্যাসটো ডাঙৰ বেলনৰ কাৰণে আমি ক্যাপিটেল R এ ধৰিম ব্যাসাৰ্ধটো এতিয়া এই দুটাৰ যদি আয়তনটো আমি উলিয়াবলৈ হলে আমি ডাঙৰ বেলনৰ আয়তনটো সৰু বেলনৰ আয়তনটোৰ লগত প্লাস কৰি দিব লাগিব আৰু পাইৰ মান দিয়া আছে পাই ইকুৱেল টু 3.14 লব কৈছে এতিয়া খুঁটাটোৰ আয়তন খুঁটাটোৰ আয়তন সৰু বেলনৰ আয়তন কি আছিল পাই r স্কয়াৰ h প্লাস ডাঙৰ বেলনৰ আয়তনটো উলিয়াম পাই r স্কয়াৰ h এতিয়া এই দুটাৰ পৰা পাই এটা আমি কমন লব পাৰিম পাই এটা কমন ললে ইয়াত আমাৰ থাকি যাব r স্কয়াৰ h প্লাস এই পাইটো কমন ললে আমাৰ থাকি যাব ক্যাপিটেল R ইনটু ক্যাপিটেল H এতিয়া পাইৰ মানটো আমাক দিয়া আছিল 3.14 ইনটু স্মল r ৰ ভ্যালুটো আছিল আমাৰ স্মল r ৰ ভ্যালুটো 8 গতিকে 8 স্কয়াৰ ইনটু স্মল h ৰ ভ্যালুটো পাইছিল আমি 60
প্লাস ক্যাপিটাল আর ভ্যালুটো পাইছিল আমি 12 গতিকে 12 স্কয়ার ইনটু ক্যাপিটাল এস এর ভ্যালুটো আছিল ডাঙৰ বেলনৰ উচ্চতা আছিল 220 এতিয়া 3.14 ইনটু 8 গুণ কিমান হ'ব 64 সরি to multiply हो 60 plus 12 144 into 220 এতিয়া 3.14 into এটা 64 আৰু 60 যদি মাল্টিপ্লাই কৰি দিও তেতিয়া পাই যাম 3840 plus সরি ইটো 0 নাহিব 144 ক যদি 220 ৰে মাল্টিপ্লাই কৰি দিলে আমি পাই যাম 31680 এতিয়া ব্ৰেকেটৰ ভিতৰৰখিনি আমি প্লাস কৰিলো 3.14 ইনটু ব্ৰেকেটটো আতৰি যোৱাৰ লগে লগে মাল্টিপ্লাই চিন আহি যাব সেই দুটা যদি আমি যোগ কৰিও তেতিয়া হলে পাই যাম 35520 এতিয়া ইয়াক যদি 3.4 ৰ লগত মাল্টিপ্লাই কৰি দিও তেতিয়া হলে আমি পাই যাম 1153 2.8 centimeter cube আৰু আমাক দিয়া আছিল 1 centimeter cube হলে 8 গ্রাম হয় বুলি কৈছিল তেতিয়া হলে আমি এটো গ্রামলৈ কনভার্ট কৰি 11532.8 ইনটু এটো গ্রামলৈ কনভার্ট কৰিলে কি কৰিব লাগে এইটাৰে আমি কি কৰিব লাগে মাল্টিপ্লাই কৰি দিব লাগিব 8 গ্রাম হৈ যাব এটো গ্রামত কনভার্ট হৈ যাব যদি ইয়াত আমি মাল্টিপ্লাই কৰি দিও তেতিয়ালে পাই যাম 89226.2.4 গ্রাম হৈ যাব আকৌ গ্রামক যদি কেজিলৈ কনভার্ট কৰি দিও আমি 1000 গ্রামত 1 কেজি পাও তেতিয়া হলে যদি কেজিলৈ কনভার্ট কৰিলে কি কৰিব লাগিব আমি 1000 এ ডিভাইড কৰি দিব লাগিব তে আমাৰ কেজি হৈ যাব 89226.2.4 যদি আমি কি কৰিম 1000 ৰে হৰণ কৰিম হৰণ কৰি দিয়াৰ লগে লগে আমাৰ তিনটাৰ আগলৈ শূন্য তিনটা শূন্য আছে গতিকে তিনটাৰ আগলৈ পইণ্ট আহি যাব গতিকে 8922624 তেতিয়া হলে আমাৰ কলে আহিব 1 2 3 কিমানলৈ আহি যাব 1 2 3 ইমান আহি যাব এটো হ'ব কেজি এটাকে খুঁটাটোৰ ঘৰ ইমান কেজি আমাৰ ওলাই গল এটো আমাৰ 6 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল এতিয়া আমি 7 নম্বৰ প্ৰশ্নলৈ যাম এতিয়া 7 নম্বৰ প্ৰশ্নটো হ'ব এটা 60 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ অৰ্ধগোলকৰ ওপৰত এটা 120 সেন্টিমিটাৰ উচ্চতা আৰু 60 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ বিশিষ্ট লম্বীয় বৃত্তাকাৰ শংকু থিয় হৈ থকাকৈ গঠিত এটা গোটা বস্তু থিয়কৈ এটা পানী ভৰ্তি লম্বীয় বৃত্তাকাৰ বেলনৰ তলত স্পৰ্শ কৰাকৈ প্ৰতিষ্ঠা কৰা হৈছে বেলনত থকা অৱশিষ্ট পানীৰ আয়তন নিৰ্ণয় কৰা যদি বেলনৰ ব্যাসাৰ্ধ 60 সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতা 180 সেন্টিমিটাৰ এতিয়া 7 নম্বৰ প্ৰশ্নটোৰ চিত্ৰটো অঙ্কন কৰিলে এনে ধৰণৰ হ'ব তাৰ মানে হেতু হ'ব তোমাক বেলন এই বেলনটোৰ ভিতৰত এই গোটা বস্তুটো আছে গোটা বস্তুটোৰ আছে আকৌ এটা শংকু আৰু এটা অৰ্ধগোলক এতিয়া ইহতৰ ব্যাসাৰ্ধ দিয়া আছে আৰু উচ্চতাখিনি দিয়া আছে ইহতৰ পৰা আমি যিকিখিনি দিয়া আছে সেইখিনি আমি লিখি উলিয়াই লওঁ দিয়া আছে বেলনৰ উচ্চতা capital H ধৰিম equal to 180 সেন্টিমিটাৰ আৰু বেলনৰ ব্যাসাৰ্ধ r equal to আহিব আমাৰ 60 সেন্টিমিটাৰ শংকুৰ উচ্চতা দিয়া আছে আমাৰ উচ্চতা h equal to দিয়া আছে 120 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধ r equal to 60 সেন্টিমিটাৰে হ'ব আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ r equal to 60 সেন্টিমিটাৰ আমাক অৱশিষ্ট পানীৰ আয়তনটো উলিয়াব কৈছে তাৰ মানে এই যেটো বেলনটোৰ ভিতৰত এই গোটা বস্তুটো আছে গতিকে গোটা বস্তুটো যিখিনি ঠাই আগৰি আছে সেইখিনি ঠাইটো আমাৰ পানী নাথাকিব
গতিকে পানী থাকিব এই গোটা বস্তুটোৰ বাহিৰত হোৱাখিনি সেইখিনি সাইডত পানী থাকিব গতিকে আমি এই বেলনৰ আয়তনৰ পৰা গোটা বস্তুটোৰ যদি আয়তনটো মাইনাস কৰি দিও তেতিয়া হলে আমি পাই যাম অবশিষ্ট পানীৰ আয়তন এতিয়া অবশিষ্ট পানীৰ আয়তন ইকুৱেল টু আমাৰ কি আছিল এই বেলনৰ আয়তনটো পাই r স্কয়াৰ ক্যাপিটাল S ধৰিছিলো উচ্চতাটো ক্যাপিটাল S দিও মাইনাস শংকুৰ আয়তনটো মাইনাস কৰি দিও 1/3 পাই r স্কয়াৰ h মাইনাস আকৌ অৰ্ধগোলকৰ আয়তনটো মাইনাস কৰি দিম অৰ্ধগোলকৰ আয়তন কি আছিল 2/3 পাই r কিউব আহিব এতিয়া এই দুটাৰ পৰা এই তিনটাৰ পৰা এটা কমন আহিব পাই r স্কয়াৰ কমন আহিব পাই r স্কয়াৰটো আমি কমন ললো এফালে থাকিব আমি ক্যাপিটাল H এফালে থাকিব মাইনাস 1/3 ইয়াত কি থাকিব h থাকিব মাইনাস 2/3 এফালে থাকিব r এটা থাকি যাব এতিয়া পাই ভ্যালুটো কিমান আছিল 22/7 ইনটু r r ভ্যালু কিমান আছিল 60 ওকে 60 স্কয়াৰ কৰি দিম ইনটু ক্যাপিটাল H ৰ মান আছিল 180 মাইনাস 1/3 ইনটু h তার মানে এইটো কি হ'ব শংকুৰ উচ্চতাৰ মান আছিল 120 মাইনাস 2/3 ইনটু r ৰ ভ্যালু আছিল আমাৰ 60 22/7 এটা 62 স্কয়াৰ কৰিলে পাই যাম 6 36 দুইটা 0 আহি যাব ইয়াত থাকিবলে 180 এই দুটা কেনসেল কৰি লব পাৰি 3.5 গুণ 12 তাৰ মানে 40 আহি যাব এইটো কেনসেল কৰি লব পাৰি 3 20 60 এতিয়া আমাৰ ইয়াত থাকিব মাইনাস 40 মাইনাস 20 সরি এখানে আকৌ এটা থাকিব মাল্টিপ্লাই কৰি দিম 22/7 into 3600 into 180 minus 40 2 20 40 22/7 into 3600 into কি হৈ যাব ইফালে কি আহিব 180 মাল্টিপ্লাই কেনসেল কৰিলো 180 minus 40 দুইটাটো কি হৈ আছে মাইনাস হৈ আছে তাৰ মানে কিমান হ'ব হেতু যদি প্লাস কৰিলে মানে 80 হৈ যাব 22/7 into 3600 into এতিয়া কি হ'ব আমাৰ 180 ৰ পৰা যদি 80 মাইনাস কৰি দিয়ে এতিয়া আমাৰ থাকি যাব 100 এই গুটেইখিনি যদি আমি মাল্টিপ্লাই কৰি দিও তেতিয়া পাই যাম আমি 792 ইয়াত দুইটা 0 আছিল ইফালে দুইটা 0 আছে এটা আহিব ডিভাইডেড বাই 7 যদি 7 ৰে তাক ডিভাইড কৰি দিম ডিভাইড কৰিলে পাই যাম আমি 113142 সেন্টিমিটার কিউব এতিয়া আমি কি কৰিব লাগিব হেতু মিটাৰ কিউবলৈ আমি কনভাৰ্ট কৰি লম মিটাৰ কিউবলৈ কনভাৰ্ট কৰিবলৈ হলে আমি কি কৰিব লাগিব আমি 1 মিটাৰত 100 সেন্টিমিটাৰ থাকে 1 মিটাৰ ইকুৱেল টু কিমান হ'ব 100 সেন্টিমিটাৰ যদি 1 মিটাৰক যদি কিউব কৰি দিও 1 মিটাৰ কিউব কৰি দিও তেতিয়া হলে আমি ইয়াত কি হ'ব 100 সেন্টিমিটাৰ কিউব আহি যাব গতিকে 1 মিটাৰ কিউব ইকুৱেল টু কিমান আহিব 100 তিনটা মাল্টিপ্লাই কৰি দিব লাগিব 100 যদি তিনটা মাল্টিপ্লাই কৰি দিয়ে ইমান পাই যাম সেন্টিমিটাৰ এতিয়া আমি মিটাৰত কনভাৰ্ট কৰিবলৈ হলে আমি হেতুৰে আমি কি কৰিব লাগিব ডিভাইড কৰি দিব লাগিব আমাৰ কিমান হ'ব 1131426.57 ক যদি আমি কি কৰিম মিটাৰলৈ কনভাৰ্ট কৰিবলৈ হলে 1 হেতুৰে ডিভাইড কৰি দিব লাগিব 6টা 0 আহিব এতিয়া এই 6টা 0 আছে গটিকে আৰু পইণ্টটো 6টাৰ আগলৈ গুচি যাব 1 2 3 4 5 6 তাৰ মানে কিমান হ'ব 1.1314265 মিটাৰ কিউব এতিয়া আমাৰ 7 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল তোমালোকে চাই লোৱা
এতিয়া নেক্সট প্ৰশ্ন 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ এই অনুশীলনীটোৰ লাষ্ট প্ৰশ্ন এটা গোলক আকৃতিৰ কাঁচৰ পাত্ৰৰ 8 সেন্টিমিটাৰ দীঘল আৰু 2 সেন্টিমিটাৰ ব্যাসৰ এটা বেলন সদৃশ ডিঙি আছে গোলকীয় অংশৰ ব্যাস হল 8.5 সেন্টিমিটাৰ আৰু ইয়াত ধৰা পানীৰ জোখমাখ কৰি এটা শিশুৱে ইয়াৰ আয়তন 345 ঘন সেন্টিমিটাৰ পালে ইয়াৰ ওপৰৰ জোখ ভিতৰৰ জোখ হিচাপে লৈ পাই ইকুৱেল টু 3.14 ধৰি তাই শুদ্ধ আছিল নে নাই পৰীক্ষা কৰা মানে তাই এটা ইয়াৰ আয়তন উলিয়ালে আয়তন উলিওৱাৰ পিছত তাই এটা মান পালে তাইৰ মানটো শুদ্ধ নে ভুল এইটো আমি কৰি উলিয়াই লব লাগিব যদি আমি যেতিয়া কৰিম আমাৰ কৰোতে আমাৰ যদি আনসাৰ যদি 345 ওলাই তেতিয়াহলে তাইৰ মানটো শুদ্ধ আছিল যদি আমাৰটো যদি বেলেগকে ওলাই তেতিয়াহলে তাইৰ মানটো ভুল আছিল আমি এইটো ট্ৰাই কৰিলো তে 8 নম্বৰ প্ৰশ্নটোৰ চিত্ৰটো অঙ্কন কৰিলে এনে ধৰণৰ হ'ব এতিয়া ইয়াৰ ডিঙিটো এটা বেলন সদৃশ হ'ব আৰু যেটো এই গোলকীয় অংশ এটো হ'ব তোমালোকৰ গোলকৰ নিচিনা হ'ব এতিয়া আমাৰ তোমালোকৰ ডিঙিটো বেলনৰ নিচিনা এই বেলনৰ অংশটোৰ উচ্চতা দিয়া আছে আমাৰ 8 সেন্টিমিটাৰ ব্যাস দিয়া আছে 2 সেন্টিমিটাৰ আৰু এই গোলকীয় অংশৰ ব্যাস দিয়া আছে 8.5 সেন্টিমিটাৰ দিয়া আছে বেলন অংশৰ উচ্চতা h equal to 8 সেন্টিমিটার ব্যাস d equal দিয়া আছে আমাক 2 সেন্টিমিটার একে ব্যাসাৰ্ধ r equal to আমাক 2 এৰে হৰণ কৰিলে আমি কি পাই যাম ব্যাসাৰ্ধ পাই যাম 2 গুণ 1 সেন্টিমিটার এটা গোলক অংশৰ ব্যাস দিয়া আছে d equal to 8.5 সেন্টিমিটার এটাকে ব্যাসাৰ্ধ ক্যাপিটাল R ধৰিম ব্যাসক 2 এৰে ডিভাইড কৰিলে আমি ব্যাসাৰ্ধ পাই যাম 8.5 divided by 2 ইয়াক যদি ডিভাইড কৰিলে পাই যাম আমি 2 এৰে ক্যান্সেল কৰিলে পাই যাম 4.25 সেন্টিমিটার এতিয়া ইয়াৰ আয়তন উলিয়াবলৈ হলে কি কৰিব লাগিব এটা গোলকৰ আয়তনৰ লগত এই যেটো বেলনৰ আয়তন যদি আমি প্লাস কৰি দিও তেতিয়া হলে এই গোটা বস্তুৰ আয়তন পাই যাম এতিয়া পাত্ৰটোৰ আয়তন কি হ'ব এই যেটো গোলক অংশৰ আয়তন গতিকে গোলকৰ আয়তন কি আছিল 4/3 pi r cube সৰি আমি ক্যাপিটাল R ধৰিছিলো গোলকৰ কাৰণে প্লাস এইটো আহিব বেলন অংশৰ আয়তন হ'ব এতে বেলনৰ আয়তন আছিল pi r square h এতিয়া 4/3 into pi মান তোমালোকক দিয়া আছে pi মানটো ইয়া লিখি লব pi equal to 3.14 এ pi মান হ'ব 3.14 into r cube r ৰ ক্যাপিটাল R ৰ ভ্যালুটো কিমান আছিল 4.252 কিউব কৰি দিম প্লাস pi ৰ মানটো আছিল 3.14 into স্মল r ৰ ভ্যালুটো 1 আছিল 1 স্কয়াৰ into h ৰ ভ্যালুটো আছিল 8 এতিয়া 4/3 into 3.14 into cube to ভাঙি দিম 4.25 into 4.25 into 4.25 plus 3.14 into 1 to square কৰিলে 1 থাকিব into 8 এতিয়া তলত আহিব 3 এই গুটেইখিনি যদি মাল্টিপ্লাই কৰি দিও এই গুটেইখিনি এই প্লাস থকা লগে ইয়াৰ পৰা ইয়ালৈ গুটেইখিনি যদি মাল্টিপ্লাই কৰি দিও মাল্টিপ্লাই কৰিলে পাই যাম 964.17 প্লাস এই পাৰ্টটো যদি আমি মাল্টিপ্লাই কৰি দিও তেতিয়া হলে পাই যাম 25.12
এটু যদি আমি 3 এ ক্যান্সেল কৰো 3 এ ক্যান্সেল কৰিলে পাই যাম আমি 3 to 1.39 এখানে থাকিব 3 to 1.39 plus 25.12 এই দুটো যদি আমি প্লাস কৰি দিম তেতিয়া হলে পাই যাম আমি 346.51 সেন্টিমিটার কিউব এটাকে হিখুতে পাইছিলে 345 সেন্টিমিটার কিউব পাইছিলে আমি পালো 346.5 তেতিয়া হলে তাইৰ মানটো কি আছিল শুদ্ধ নাছিলে এটাকে তাইৰ মানটো শুদ্ধ সৰি শুদ্ধ নাছিল এতিয়া তোমালোকৰ লাষ্ট প্ৰশ্নৰ সমাধান হৈ গল তোমালোকৰ সিলেবাসত যেহেতু 13.2 লৈকে আছে গতিকে মই হেকিনি লৈ কৰিছো তোমালোকৰ সিলেবাসৰ মতে মই কৈ আছো তোমালোকে মোৰ ভিডিওখিনি চাই যাবা আৰু ভিডিও তোমালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা